নমস্কাৰ আপোনালোক সকলোকে আকৌ এবাৰ মোৰ চেনেল এণ্ডিছ কিটচেন এণ্ড ব্লগলৈ স্বাগতম জনাইছোঁ। মই আজি বহুদিনো একো ভিডিঅ' দিব পৰা নাছিলোঁ কাৰণ মোৰ অসুখ হৈ আছিল। আজি ভাবিলোঁ যিহেতু বিহু বুলি দুটামান লাড়ু পিঠা বনাম, গতিকে ভাবিলোঁ আজি লাড়ুটো বনাইছোঁ যিহেতু তাৰে এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। এইকেইটা মই তিল লৈছোঁ, মই তিলৰ লাড়ু বনাম আজি। এই তিলকেইটা প্ৰথমতে এনেই শুকানে ৰোষ্ট কৰি ল'ব লাগে, ভাজি ল'ব লাগে অকণমান। প্ৰথমতে তিলকেইটা অলপ ফটফটি উঠোৱাকৈ যেতিয়া ভজা যোৱাকৈ মই প্ৰথম অলপমান ভাজি ল'ব লাগে। এইটো মই প্ৰথমতে ষ্টীলৰ খন্তিখন লৈছিলোঁ, এইখনেৰে ভাল নালাগিল, সেইকাৰণে মই এইখন সলাই ল'লোঁ আৰু। এতিয়া এই তিলকেইটা মই ভাজিম একদম কম ফ্লেমত, কম জুই দি মই ভাজিছোঁ। তিলকেইটা ভজা যাব লাগিব, কিন্তু বহুত বেছি ভজাও যাব নালাগে। তেনেকৈ মই ভাজিম 3-4 মিনিটমান সময়। তিলখিনি মোৰ এতিয়া ভজা হৈ গ'ল। তাৰমানে এইটো যেতিয়া অলপ ফুটিব ধৰে, শব্দ হয় ফুটফুটকৈ, তেতিয়া হৈ যায়। আৰু এনেকৈ খাবও পাৰি, এনেকৈ দিলে দুটামান তিল লৈ এনেকৈ দিলে এইটো গুড়ি হৈ যায়। এতিয়া মোৰ তিলকেইটা হৈ গৈছে আৰু ধুনীয়া এটা গোন্ধ ওলাইছে তিল ভজা। এতিয়া মই গেছটো বন্ধ কৰি দিম। মই আৰু অলপ সময় এনেকৈ লাৰি থাকি মই তিলকেইটা নমাই থ'ম। এতিয়া মই আকৌ সেইখন কেৰাহীকে বহাই দিছোঁ। মই ইয়াতে এইখিনি গুড় মই সৰুকৈ কাটি লৈছোঁ, এইখিনি মই ইয়াতে বহাই দিলোঁ। আৰু ইয়াতে মই ল' ফ্লেমত, একদম খুবেই ল' ফ্লেমত মই ইয়াতে মই লাহে লাহে এইটো গলি যোৱাকৈ এনেকৈ লাৰি থাকিম। মোৰ গুড়খিনি এতিয়া ধুনীয়াকৈ গলি গৈছে। এনেকৈ মই ইয়াতে এতিয়া তিলকেইটা বাকি দিম। মই এনেকৈ লৰাই থাকিম আৰু ইয়াতে মই এইখিনি আদা থেতেলিয়াই লৈছোঁ, মই আদাখিনি দিলোঁ ইয়াতে। কাৰণ তিলৰ লাড়ুত আদা দিলে বহুতো ভাল লাগে, সেই মই সদায় তিলৰ লাড়ুত আদা দিওঁ। লৰাই থাকিম। এতিয়া এইটো হৈ গৈছে। মই এতিয়া এইখিনি গেছটো সম্পূৰ্ণ বন্ধ কৰি দিওঁ। মই এতিয়া কাঁহীখনত অকণমান সময় এনেকৈ লাৰি থাকিম অলপ সময়। তাৰপিছত মই এইখন কাঁহী এখনত বাকি লৈ মই লাড়ুকেইটা বনাম। লাড়ুকেইটা বনাবৰ বাবে মই এইখিনি অকণমান গাখীৰ লৈ লৈছোঁ, আৰু ইয়াতে মই হাতখন এনেকৈ তিয়াই লৈ মই লাড়ুকেইটা বান্ধি যাম। এয়া মোৰ লাড়ুকেইটা বনোৱা হৈ গ'ল। এইটো বাতিৰে বাতি হ'ল, মই এইখন কাঁহীখনত বাকি দিওঁ বাৰু। ইমানকেইটা লাড্ডু হৈ গ'ল। লাড়ুকেইটা দেখাতো ধুনীয়া হৈছে, খাবলৈও সোৱাদ হ'ব নিশ্চয়। এনেকৈ বনাই চাবচোন আপোনালোকেও, নিশ্চয় বিহুত বনাইছে সকলোৱে। আজি মই মোৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ। আৰু গতিকে শেষত সকলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ সকলোকে অনুৰোধ জনালোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। শেষত আকৌ এবাৰ সকলোকে ধন্যবাদ জনাই আজিলৈ ইমানতে এৰিছোঁ।